নমস্কাৰ বন্ধুসকল, আপোনালোকৰ ভোটাৰ আইডিত কিবা ভুল আছে নেকি? ভোটাৰ আইডি আপোনালোকৰ নাম ভুল আছে নেকি? এড্ৰেছ ভুল আছে নেকি? বা আপোনালোকে ফটো আপডেট কৰিব বিচাৰিছে নেকি? বা ভোটাৰ আইডিত আপোনালোকৰ ডেট অফ বাৰ্থ কাৰেকশ্যন কৰিব লগা আছে নেকি? তেনেহ'লে বন্ধুসকল, আজি মই দেখুৱাম কেনেদৰে আপোনালোকে ঘৰতে বহি মোবাইলৰে ভোটাৰ আইডিটো আপোনালোকৰ কাৰেকশ্যন কৰি ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকিব, মই ষ্টেপ বাই ষ্টেপ দেখুৱাম কেনেদৰে ভোটাৰ আইডি কাৰেকশ্যন কৰিব পাৰি। তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অসম CC গাইডৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, ভোটাৰ আইডি এটা গুৰুত্বপূৰ্ণ গভমেণ্ট আইডি হয়, যিটো আইডি নহ'লে আপোনালোকৰ আজিকালি পেন কাৰ্ড, আধাৰ লিংকিং বা ইলেকশ্যনত ভোট দিবৰ কাৰণে বিভিন্ন ধৰণৰ কামত ভোটাৰ আইডি প্ৰয়োজন হৈ থাকে। তাত যদি আপোনালোকৰ ভুল থাকে তেনেহ'লে পাছলৈ প্ৰব্লেম হ'ব পাৰে, ঠিক আছে। তো আপোনালোকে সেইকাৰণে আজিয়ে কাৰেকশ্যন কৰি লওক আপোনাৰ ভোটাৰ আইডিটো, ঠিক আছে। তো কাৰেকশ্যন কৰিবৰ কাৰণে বন্ধুসকল আপোনালোকৰ মোবাইল বা কম্পিউটাৰ যিকোনো এটা ব্ৰাউজাৰত টাইপ কৰক NVSP বুলি, ঠিক আছে। NVSP বুলি টাইপ কৰি দিয়াৰ লগে লগে ইয়াত দেখিব পাইছে চিটিজেন ছাৰ্ভিচ পৰ্টেল, যিটো প্ৰথমতে আপোনালোকৰ আহিব, সেইটোতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচত আপোনালোকক লগ ইন কৰি ল'ব, ঠিক আছে। ইয়াতে আপোনালোকে অলপ স্ক্ৰল কৰি দেখি পাব, ইয়াতে চাওক কাৰেকশ্যন অফ এণ্টাইটিজ ফিল ফৰ্মেট টু গেট এপিক উইথ আপডেট অৰ ৰিপ্লেচমেণ্ট অফ মেকিং অফ PWD, ঠিক আছে। তো বন্ধুসকল, এতিয়া কি কৰিব আপোনালোকে ফিল ফৰ্ম 8, ঠিক আছে। ফিল ফৰ্ম 8 কৰি দিয়াৰ লগে লগে আপোনালোকৰ এনেকৈ এটা ইণ্টাৰফেচ শ্ব' কৰিব, ঠিক আছে। তো বন্ধুসকল জানো আহক কি কি আপডেট কৰিব পাৰি অনলাইন আপডেট কৰিব। অনলাইন আপোনালোকৰ নাম কাৰেকশ্যন কৰিব পাৰিব, ডেট অফ বাৰ্থ কাৰেকশ্যন কৰিব পাৰিব, এড্ৰেছ চেঞ্জ কৰিব পাৰিব, ফটো আপডেট কৰিব পাৰিব, মোবাইল নাম্বাৰ সলনি কৰিব পাৰিব। মুঠৰ ওপৰত গোটেইখিনি ভোটাৰ আইডিৰ কাৰেকশ্যন আপোনালোকে ইয়াতে কৰিব পাৰিব, ঠিক আছে। আৰু কি কি ডকুমেণ্ট লাগিব বন্ধুসকল? ডকুমেণ্টৰ ক্ষেত্ৰত বহুতে ভুল কৰি দিয়ে, ঠিক আছে। ডকুমেণ্টৰ ক্ষেত্ৰত আপোনালোকে এড্ৰেছ প্ৰুফ হিচাপে আপোনালোকৰ আধাৰ কাৰ্ডটো ইয়াত মাষ্ট বি আপলোড কৰিব, ঠিক আছে। তাৰপাছত আপোনালোকৰ ৰিজেকশ্যন নহ'বৰ বাবে আপোনালোকে লগত অন্য এটা ডকুমেণ্ট বাৰ্থ চাৰ্টিফিকেট হওক বা ক্লাছ 10ৰ চাৰ্টিফিকেট হওক, যিটো ডেট অফ বাৰ্থ প্ৰুফ হিচাপে এতিয়া গণ্য কৰা হয়, সেই ডকুমেণ্টটো ইয়াতে লগাই দিব, ঠিক আছে। আৰু আপোনালোকৰ যদি ভোটাৰ আইডি ফটোখন পুৰণা হৈছে তেনেহ'লে ফটোখনো একেলগে চেঞ্জ কৰি ল'ব, ঠিক আছে। তো বলক বন্ধুসকল, এতিয়া চাওক কেনেদৰে আপোনালোকে এইটো আপডেট কৰিব। চাওক বন্ধুসকল, ইয়াতে আপোনালোকৰ BPJ নাম্বাৰটো মাৰি দিয়াৰ লগে লগে এনেকৈ এটা অপশ্যন শ্ব' কৰিব। ইয়াতে চাওক কিহৰ কাৰণে আপোনালোকে এপ্লিকেশ্যনখন ভোটাৰ আইডি কাৰেকশ্যন কৰিব বিচাৰিছে। কিছুমানে শ্বিফটিং অফ ৰেচিডেঞ্চ, ছাপ'জ ধৰক আপোনালোকৰ ভোটাৰ আইডিটো বনাইছিলে আপোনালোকে, ছাপ'জ আপোনালোকে এটা সময়ত শিৱসাগৰত আছিলে আৰু আপোনালোকে শিৱসাগৰৰ ভোটাৰ আইডি বনাই ৰাখিছে। বৰ্তমান আপোনালোকে শ্বিফ্ট হৈ গ'ল গুৱাহাটীত, তো আপোনালোকে গুৱাহাটীত ভোটাৰ আইডি বনাব বিচাৰিছে, যিটো কাৰণে আপোনালোকৰ ইয়াতে এপ্লিকেশ্যনটো হ'ব শ্বিফটিং অফ ৰেচিডেঞ্চ, ঠিক আছে। অন্যথা এনেকুৱা হ'ব পাৰে, ধৰি লওক ছাপ'জ কোনো শিৱসাগৰৰ এজনী ছোৱালী তেজপুৰলৈ বিয়া হৈ আহিলে, এতিয়া তেওঁ ভোটাৰ আইডিত যিটো এড্ৰেছ আছে সেই এড্ৰেছটো চেঞ্জ কৰাব লাগে, তেনেহ'লে ইয়াতে আহিব শ্বিফটিং অফ ৰেচিডেঞ্চ, ঠিক আছে। তো আমি আজি আমি আলোচনা কৰিম কাৰেকশ্যন অফ এণ্ট্ৰিজ ইন এক্সিষ্টিং ইলেক্ট্ৰল ৰ'ল, ঠিক আছে। আপোনালোকৰ যিটো ভোটাৰ আইডি এক্সিষ্টিং অলৰেডি ভোটাৰ আইডিটো আছে, সেই ভোটাৰ আইডিটো জাষ্ট কাৰেকশ্যনৰ কাৰণে আমি আজি এপ্লাই কৰিম, ঠিক আছে। ইয়াত অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ লগে এনেকুৱা এটা পেজ খুলি আহিলে, দেখিছেনে? ইয়াক যদি আমি নেক্সট কৰোঁ, ঠিক আছে। ইয়াতে চাওক আধাৰ ডিটেইলছ, ইয়াতে আপোনালোকে ইয়াত আধাৰ ডিটেইলছটো অ'কে কৰি আপোনালোকৰ আধাৰ নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিব। লগে লগে আপোনালোকৰ মোবাইল নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিব, ঠিক আছে। ইয়াত এণ্টাৰ কৰি নেক্সট আহি যাব, ঠিক আছে। নেক্সট আহি যোৱাৰ লগে লগে ইয়াতে চাওক এপ্লিকেশ্যন ফৰ কাৰেকশ্যন এণ্ট্ৰিজ ইন এক্সিষ্টিং ইলেক্ট্ৰল ৰ'ল। তো ইয়াতে আপোনালোকে কি কাৰেকশ্যন কৰিব বিচাৰিছে? ছাপ'জ আপোনালোকৰ ৰিলেশ্যনৰ যিজন আছে, ধৰক আপোনাৰ নাম ঠিকে আছে কিন্তু ফাদাৰ্ছৰ নাম ইয়াত ভুল আছে, বা আপোনালোকৰ যিজন ৰিলেটিভ আছে সেই ৰিলেটিভৰ নাম ভুল আছে। তো ইয়াত কি কৰিব, এতিয়া ৰিলেটিভছ নেমত টিক মাৰ্ক কৰি ইয়াতে আপোনালোকৰ ৰিলেটিভছৰ যিটো কাৰেক্ট নেম হয় সেই কাৰেক্ট নেমটো ইয়াতে এণ্টাৰ কৰি দিব, ঠিক আছে। তাৰপিছত চাব বন্ধুসকল, ইয়াতে টাইপ অফ ছাপৰ্টিং ডকুমেণ্টছ ফৰ ৰিলেশ্যন নেম, ইয়াতে আপোনালোকৰ টাইপ অফ ছাপৰ্টিং ডকুমেণ্টছ সেইখন ডকুমেণ্ট দিব যিখন ডকুমেণ্টত আপোনালোকৰ সেই ৰিলেটিভজনৰ নামটো বা আপোনালোকৰ দেউতাৰ নাম যদি আছে দেউতাৰ নামটো যাতে ক্লিয়াৰলি তাতে শুদ্ধকৈ আছে, ঠিক আছে। সেই ডকুমেণ্টখন ইয়াতে আপলোড কৰি দিব, চিলেক্ট কৰি ইয়াতে আপলোড কৰি দিব, ঠিক আছে। তাৰপিছত ডিক্লেৰেশ্যন আছে, ইয়াত ডিক্লেৰেশ্যনটো কৰি দিয়াৰ লগে লগে ইয়াত আপোনাৰ প্লেচটো দি দিব। প্লেচটো ছাপ'জ আপুনি তেজপুৰত কৰিছে তেজপুৰ, গুৱাহাটী কৰিছে গুৱাহাটী, ঠিক আছে, দি দিব। ইয়াতে ছাবমিশ্যন, ইয়াতে কেপচা ফিল আপ কৰিব, এটা কেপচা দেখি পাব, এই কেপচাটো ফিল আপ কৰি প্ৰিভিউ এণ্ড ছাবমিট কৰি দিয়াৰ লগে লগে বন্ধুসকল আপোনালোকক এটা
ই চাইনৰ পেজলৈ ৰিডাইৰেক্ট কৰি দিব, ঠিক আছে, য'ত আপোনালোকে আপোনালোকৰ আধাৰ নাম্বাৰ ভৰাই দিব আৰু আধাৰৰ লগত যিটো নাম্বাৰ লিংক আছে, মোবাইল নাম্বাৰ লিংক আছে, সেই নাম্বাৰটোতে এটা OTP আহিব। OTPটো ফিল আপ কৰি দিয়াৰ লগে লগে আপোনাৰ এটা একনলেজমেণ্ট ৰিচিপ্ট ডাউনলোড হৈ যাব। তো বন্ধুসকল, একনলেজমেণ্ট ৰিচিপ্টটো আপোনালোকৰ লগত ৰাখিব। ঠিক 15 পৰা 20 দিন বা 1 মাহৰ ভিতৰত আপোনালোকৰ ভোটাৰ আইডিৰ যিটো কাৰেকশ্যন কৰিছিলে সেইটো এইটো পৰ্টেলত এগেইন আহি যাব। তাৰপিছত আপোনালোকে নতুন ভোটাৰ আইডিটো ইয়াৰ পৰা ডাউনলোড কৰিও ল'ব পাৰে, অন্যথা আপোনালোকৰ ডাকযোগে তেওঁলোকে পঠাই দিয়ে, ঠিক আছে। তো আপোনালোকে নতুন ভোটাৰ আইডি ডাউনলোড কৰিবৰ কাৰণে যদি নাজানে তেনেহ'লে কমেণ্ট কৰি দিব, মই তাৰ ওপৰত অন্য এটা ভিডিঅ' বনাই দিম, নতুন ভোটাৰ আইডি কেনেদৰে ডাউনলোড কৰে, ঠিক আছে। তো বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যদি ভোটাৰ আইডি কাৰেকশ্যন কৰোঁতে কিবা অসুবিধা হয় কমেণ্ট কৰক বা হোৱাটছআপৰ জৰিয়তে যোগাযোগ কৰক, আমি সকলোখিনি সমাধান কৰি দিম। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। ধন্যবাদ। জয় অসম।